আজি আমি কি শিকিম স্বৰবৰ্ণ স্বৰবৰ্ণখিনি কেনেকৈ লিখিব লাগে আৰু কিদৰে উচ্চাৰণ কৰিব লাগে আজি আমি শিকিম স্বৰবৰ্ণ স্বৰবৰ্ণ কোনখিনি হয় অ আখিনি হয় নে নহয় এতিয়া তোমালোকে মন দি শুনি যোৱা এফালে চোৱা সবে বৰ্ডৰ ফালে চোৱা দেই এতিয়া চোৱা মই স্বৰবৰ্ণটো কেনেকৈ আঁচ টানিম আৰু কোনফালৰ পৰা টানি লিখিম তোমালোকে মন দি যাবা হা ফাৰ্ষ্টতে মই লিখিছোঁ এইটো মাত্ৰা আৰু এইফালৰ পৰা এনেকৈ টানি এইটো এনেকৈ কৰি দিলে আৰু ইয়াত কি কৰিব লাগিব এইটো হ'ল এইটো কি হয় এইটো ফাৰ্ষ্টৰ প্ৰথম বৰ্ণটো স্বৰবৰ্ণৰ প্ৰথম বৰ্ণ এইটো কি হয় অ অ নেক্সট আহিব চোৱা আকৌ মাত্ৰা দিছো মই এইফালৰ পৰা এনেকৈ টানিছো ইয়াত এডাল আকাৰ দিলে এইটো কিদৰে উচ্চাৰণ কৰিম ইয়াৰ পাছত কি আহিব এইটো মাত্ৰা এনেকৈ গোল কৰি এইটো হ'ল হ্ৰস্ব ই মই কি কৈছো হ্ৰস্ব ই হ্ৰস্ব ই পাছত কি আহে এইফালৰ পৰা এনেকৈ কৰি এই ওপৰলৈ নি আকৌ একেটা পাকতে দেই আকৌ এইটো ওপৰত এনেকৈ এইটো হৈ গ'ল দীৰ্ঘ ই হ্ৰস্ব ই দীৰ্ঘ ই ইয়াৰ পাছত কি আহে ভেৰি গুড এইটো চোৱা এনেকৈ আঁচ টানি এইটো এনেকৈ ঘূৰাই দিব লাগিব তাৰ পাছত এইটো 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 কি হ'ল হ্ৰস্ব উ ইয়াৰ পাছত কি আহে এইটো এনেকৈ দিলে ইয়াৰ পিছত আমি আকৌ এডাল এনেকৈ আঁচ টানিব লাগিব আৰু ওপৰত এইটো হৈ গ'ল দীৰ্ঘ উ ইয়াৰ পাছত কি আহে এইটো চোৱা মই এনেকৈ প্ৰথমতে গোল কৰিছোঁ এনেকৈ কৰিছোঁ এইটো 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 কি হয় এইটো ৰি হ্ৰস্ব উ দীৰ্ঘ উ ৰি নেক্সট কি আহিব এইটো চোৱা এটো মই কেনেকৈ লিখিম চোৱা এইটো এনেকৈ গোল কৰি এনেকৈ কৰি এইটো হৈ গ'ল এ এইটো এ পাছত কি আহে ষ্টপ চাউটিং এৰ পাছত আহে ঐ এইটো চোৱা এৰ নিচিনাকে লিখিছো দেখিছা তাৰ পাছত এইটো এনেকৈ এডাল টিকনি দিব লাগিব এইটো হৈ যাব ঐ পাছত কি হয় উটো চোৱা কেনেকৈ এনেকৈ এইটো হৈ গ'ল উৰ পাছত কি আহে ইমান চিঞৰিব নালাগে উৰ নিচিনাকে কৰিব লাগিব কিন্তু ইয়াত এডাল টিকনি দি দিছো দেখিছা এতিয়া মই এইখিনি তোমালোকক লাঠি দি আকৌ এবাৰ ভালকৈ কিদৰে মই যেনেকৈ উচ্চাৰণ কৰিম তেনেকৈহে ক'বা দেই মোক ফাৰ্ষ্টত কৈ ল'ব দিয়া অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ উ ও অ'কে এতিয়া তোমালোকে নক'বা অকল মই ক'ম দেই তোমালোকে মাত্ৰ শুনি যোৱা তোমালোকে ক'ব নালাগে অ নক'বা মই ক'ম অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ উ ঔ আকৌ এবাৰ শুনা অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ উ ঔ হ'বনে Now all of you repeat after me. O A
হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ উ ঔ আৰু এই বৰ্ণখিনি কি বৰ্ণ হয় ভেৰি গুড মনত থাকিব সকলোৱে ঘৰত প্ৰেক্টিচ কৰিবা দেই